Hello guys, welcome to my channel. More channel na apno swagatam. To aji more channel ro দ্বিতীয় নম্বৰ ভিডিও আৰু আজি কোলছৰ দ্বিতীয় দিন কালি কোলছৰ কেটা আনিছিলো কেনেকৈ ৰাখিছিলো আপোনালোকক মই দেখাইছিলো তো আজি কোলছৰ কেটা চাবলৈ ওলাইছো এটা ৰাতিপুৱা আপোনাৰ 7 বাজিছে ইয়া চাওক কি ধুনীয়াকৈ খেলি আছে সিহঁতে চাউলক হটাই দিওঁ এইটো কি আছে এইটো আছে গোটেইকেইটা ভালে কুশলে আছে কোনো এটা মৰ নাই কিন্তু দুখৰ খবৰ আপোনালোকে ভিডিঅ'টো থাম্বনেলত দেখিছে চাগে কালি সন্ধিয়া যেতিয়া মই দানা দি পেলাই গুচি গৈছিলোঁ তাৰপিছত ৰাতি মই যেতিয়া দানা দিবলৈ আহিছোঁ তেতিয়া দেখিলোঁ তাৰে এটা চৰাই মৰি আছিলে ইয়াতে মৰি পৰি আছিলে মই ফাৰ্ষ্টত দেখিছোঁ মই চব যেনেকৈ শুই থাকে তেনেকৈ শুই আছে তেনেকৈ শুই আছে বুলি যেতিয়া লৰাই চালোঁ নাই খোৱা নাই সি মৰি গ'ল কি ভাবে কেনেকৈ মৰিলে মই বুজিব নোৱাৰিলোঁ ধৰিব নোৱাৰিলোঁ কিয় মৰিলে ইয়াতে গৰমৰ তাপটো যোনটো আছে ব্ৰিডিঙত যেনেকৈ গৰমটো লাগে সেই হিচাপতে গৰমটো আছে কিহৰ কাৰণে মৰিলে মই গম নাপালোঁ অলপমান বেয়া লাগিছে কাৰণ প্ৰথম দিনাখনে এনেকৈ এটা মৰে বহুত বেয়া লাগে একো নাই এতিয়া 49টা আছে বাৰ্ডছ তো সিহঁতকে মই ভালদৰে চাব লাগিব এতিয়া চাওক সিহঁতক মই কেনেকৈ দানা দিওঁ ৰাতিপুৱা সময় আৰু আজি মানে বতৰটো বৰ বেয়া কৰিছে চাব পাৰিছে বাহিৰত গোটেই কুঁৱলী পৰি আছে চাওক গোটেই কুঁৱলী পৰি আছে কিদৰে তো সেইকাৰণে মই হাঁহৰ পোৱালিক দিবলৈ মই গৰম পানী কৰিছিলোঁ এই গৰম পানীয়ে মই অলপমান সিহঁতক দি দিম দিবলৈ কি কৰিম সিহঁতক বেছি পানীও নালাগে এনেদৰে খপটোৰে এনেকৈ লওঁ এইদৰে তো সিহঁতৰ যোনখন প্লেটখনত দিছিলোঁ পানী দিয়া প্লেটখন সেইখনত দি দিম তেনেদৰে খাব বেছি পানী দিলেও বেয়া বেছি পানী দিলে ভিজি যাব সিহঁতে সেইকাৰণে মই অলপ পানীয়ে দিছোঁ আধা ঘণ্টাৰ মূৰে মূৰে চাইজ চেক কৰি থাকিব লাগে পানী আছেনে নাই আৰু তেওঁলোকক অলপ অলপকৈ পানী এনেকৈ দি থাকিব লাগে সিহঁতক কালি যোনখন বগা কাগজত খাবলৈ দিছিলোঁ দানা সেই কাগজখন সিহঁতে তাতে লেতেৰা কৰিছে সিহঁতৰ মলেৰে বিষ্ঠাৰে সিহঁতক এতিয়া বেলেগ এখন কাগজত দিব লাগিব তো এনেদৰে সিহঁতক এই বগা কাগজখন পাৰি দিছোঁ দুখন বগা কাগজ আৰু দানাটো দি দিম কালিও দেখিছিলে আপুনি দানাটো কেনেকৈ দিছিলোঁ মই প্ৰি ষ্টাৰ্টাৰ মই অনা নাছিলোঁ সেইবাবে মই ষ্টাৰ্টাৰটোকে এনে গুৰি কৰি পেলাই দি দিছোঁ আপোনালোকে যদি প্ৰি ষ্টাৰ্টাৰ থাকে তো প্ৰি ষ্টাৰ্টাৰটো দিব পাৰে এই প্ৰি ষ্টাৰ্টাৰ দানাটো মই গুৰি কৰি দিছোঁ খাই আছে দেখিব পাইছে খাই আছে আৰু অলপমান মাজত য'ত পানী দিওঁ সেইখন থৰতে কেইটামান দিছোঁ কাৰণ গোটেইখিনি ইয়াতে আহি পেলাই জমা হৈ থাকে তো ইয়াতে দি দিছোঁ সিহঁতে ইয়াতে খাব ইয়াত দেখিবলৈ পাইছে খাই আছে ধুনীয়াকৈ অকণমান সময় লাগে কাৰণ কালি অহা পোৱালি এতিয়া আমাৰ মানুহে পৰে জানো একদিনতে খাবলৈ শিকে তেনেদৰে কয়লা পোৱালিকেইটাও খাবলৈ শিকা নাই এটা দুটা শিকিছে এটা দুটাক চাই পেলাই বাকী গোটেইকেইটাই শিকিব দেখিব পাইছে খাই আছে ধুনীয়াকৈ আজি এই চৰাইটো কি হৈছে নাজানো কালি অহাৰ পৰাই তাৰ ভৰি এখন অলপ বেকা হৈ আছিলে ভৰি এটা বেকা হৈ আছিলে তাৰপিছত ভৰিখন কেনেকৈ বেকা হৈ আছে এক অলপ ইফালে থৈ দিওঁ
দানা খাই আছে। আজি সিহঁতৰ এই যোনটো বক্সটো মই যোনটো কালি বনাইছিলোঁ এইটো চেঞ্জ কৰি দিম, আৰু কালিৰ ভিডিঅ'টোত কোৱাৰ দৰে মই আজি যোনটো ফলি ধানত তুহটো থাকে সেইটো আনিম, আৰু ডাঙৰ কাৰ্টুন এটাত পাৰি তাৰ ওপৰত বস্তা দি সিহঁতক তালৈ ট্ৰেন্সফাৰ কৰিম, আৰু আপোনালোকক মই এইটো ভিডিঅ'টো বনাই দেখাম। এতিয়া বৰ্তমান ডাৱৰীয়া কৰি আছে কাৰণে মই ওলাই নাযাওঁ, সিহঁতক চৰাইকেইটাকো চাব লাগিব। এইটো ধৰণৰ এটা শ্বৰ্ট ভিডিঅ'ই বনালোঁ আপোনালোকৰ কাৰণে। চাব পাৰিছে কোৱেল চৰাইবোৰে কিদৰে খাই আছে। কোনো এটা চৰাই চুকত জোপোকা মাৰি পৰি থকা নাই, গোটেইকেইটাই লৰা ধেমালি কৰি আছে, তো এইটো ভাল লক্ষণ চাব পাৰিছে। তো এনেদৰে সিহঁতক দানা আৰু পানীটো দিব, আৰু পানীটো মাজে মাজে চেক কৰি থাকিব, কাৰণ পানী সিহঁতক বেছি দিয়া নহয়, 1 টোপাল 2 টোপাল এইদৰে দিয়া হয়। তো সেইকাৰণে আপুনি পানীটো চাই থাকিব, অলপ অলপকৈ দি থাকিব। যেতিয়া সিহঁতৰ 5 দিন 6 দিন হৈ যাব তেতিয়া আৰামত সিহঁতে খাব পাৰিব, তেতিয়া তেওঁলোকক এক্সট্ৰাকৈ পানী বাতিত পানী দিব পাৰিব, দানা এক্সট্ৰাকৈ দিব পাৰিব। তো মোৰ ভিডিঅ'টো চাবলৈ ধন্যবাদ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' পাবলৈ। আৰু এই কোৱেল চৰাইৰ যিদৰে মই প্ৰথম দিনাখনৰ পৰা একদম অন্তিম দিনলৈকে মই কণী পাৰালৈকে ভিডিঅ' বনাম, এইটো আপোনালোকে চাই পাব। তো ধন্যবাদ চোৱাৰ কাৰণে।